সৰ্বপ্ৰথম মই নৰ্মদা হস্পিটেলৰ অন বিহাফ অফ নৰ্মদা হস্পিটেল মই ধন্যবাদ জনাইছোঁ আমাৰ কমিটি চিৰাং দুৱাৰ ব্লক কমিটিক যে ইমান ধুনীয়া UPPL ইমান ধুনীয়াকৈ এটা হেল্থ কেম্প অৰ্গেনাইজ কৰিছে আৰু আমাক জনালে যে নৰ্মদা হস্পিটেল ইয়াতে এটা ফ্ৰী হেল্থ কেম্প কৰিব লাগে, এটা ৰাজ্যক আমি এটা সহায় আৰু কপাৰেশ্যন দিব লাগে। আমি সেইটো বছৰত এনেকুৱা সৰু সৰু প্ৰগ্ৰাম কৰি থাকোঁ, ফ্ৰী হেল্থ কেম্প, যাতে আমাৰ গাঁও এলেকাত বা ৰাজ্যক আমি সুবিধাটো দিব পাৰোঁ। নৰ্মদা হস্পিটেল কিছুদিন আগতো শান্তিপুৰত জগাতো কৰিছিল, ধুনীয়াকৈ এটা প্ৰগ্ৰাম কৰিছিল। ইয়াৰ মাধ্যমেদি কি হয় যে আমি ধৰক এনেকৈ বহুত পেচেণ্ট থাকে বা বহুত গাঁৱৰ মানুহ থাকে যাৰ ফাইনেন্সিয়েলি উইক হোৱাৰ কাৰণে সিহঁতে ডক্টৰ বা হস্পিটেল লৈ যাব নোৱাৰে। এনেকৈ মানুহ যদি আমি ধৰক গাঁৱৰ মাধ্যমেদি গাঁৱত আহি যদি সিহঁতক যদি আমি ডায়েগনচিছ কৰি সিহঁতক যদি আমি জনাই দিওঁ যে ঠিক আছে আপোনাৰ এইবিলাক প্ৰব্লেম আছে, আপুনি যিমান সোনকালে পাৰে নিয়াৰ হস্পিটেলত যাই সেই চিকিৎসাটো ল'ব, তেতিয়া বহুত সুবিধা পায়, ভালো পায়। আৰু আমিও ভালকৈ জানো যে আমাৰ এতিয়াও ৰিম'ট এৰিয়া গাঁও এলেকাত চবৰ মানুহৰ ইমান সামৰ্থ্য নহয়, ইমান ফাইনেন্সিয়েল ইমান চাউণ্ডনেছ নহয় তেতিয়া যে বাৰে বাৰে প্ৰাইভেট হস্পিটেল বা গভৰ্ণমেণ্ট হস্পিটেলত যাব, গাড়ী ভাড়া নানা ধৰণৰ সিহঁতৰ চিন্তাধাৰাটো থাকে। তো আমি ইয়াৰ মাধ্যমেদি সেইটোৱে সিহঁতৰ সুবিধাটো হয়। আৰু আমি আশা কৰিলোঁ যে আগামী যিমান নেক্সট মান্থ বা আৰু আমি এনেকৈ হেল্থ প্ৰগ্ৰাম সৰু সৰু কৰি থাকিম আৰু আমাৰ ৰাজ্যৰ মানুহবিলাকক আমি সুবিধাটো প্ৰদান দি থাকিম। কিমান বছৰৰ পৰা আপুনি সেইটো প্ৰগ্ৰামটো এৰেঞ্জ কৰি আহিছে? আমাৰ হস্পিটেলটো আজি 3 বছৰমান হ'ল, আমি বঙাইগাঁও চাপৰাঘাটত এইটো ইষ্টাব্লিছ কৰিছিলোঁ। তো 3 বছৰৰ পৰাতো আমি যিমান পাৰোঁ আমি এনেকৈ ফ্ৰী হেল্থ কেম্প কৰি আছোঁ। বিজনী বা বঙাইগাঁও, শান্তিপুৰ, চাপৰ আৰু আপোনাৰ অভয়পুৰী, এনেকুৱা গাঁও এলেকাত আমি বেছি ফ'কাছ কৰোঁ, য'ত মানুহবিলাকে ধৰক যাৰ পৰা মানে টাউনলৈ বা প্ৰাইভেট নাৰ্ছিং হোমলৈ যাবলৈ অসুবিধা পায়, তাতে আমি বেছিভাগ তাতে ফ'কাছ কৰি আছোঁ। মেক্সিমাম কি বেমাৰ চোৱা হৈছে? আমি চব বেমাৰে চাওঁ। আমাৰ এতিয়া আজি উপস্থিত আমাৰ ডক্টৰ দীপেন নাৰ্জাৰী ছাৰ আছে, MBBS মেডিচিন। আমাৰ লগত আছে আজি ইমাৰ্জেঞ্চি এণ্ড ট্ৰমা স্পেচিয়েলিষ্ট ডক্টৰ হাবুন ৰচিদ ছাৰ। আমাৰ লগত এতিয়া আহি পাব আৰু ডক্টৰ জিচু বড়ো অৰ্থপেডিক, আৰু ইমাৰ্জেঞ্চি এণ্ড ট্ৰমা ডক্টৰ গ্ৰীণ কলিতা ছাৰ আহিব। তো আমি চব পেচেণ্টে চাওঁ আৰু যিমান আমি চাব পাৰোঁ ভাল কৰি দিলে ঠিকেই আছে, নহ'লে আমি ৰেফাৰ কৰি দিওঁ বা জনাই দিওঁ যে আপুনি এই বেমাৰৰ কাৰণে এই হস্পিটেল বা ইয়াতে তাতে যাব, আপোনাৰ সেই সুবিধাটো পাব। বেছিভাগ কি বেমাৰ ধৰা পৰিছে? এতিয়া আমি যদি 2-3 বছৰৰ ভিতৰত যোনটো আমি পাইছোঁ, বেছিভাগ ৰিম'ট এৰিয়া গাঁও এলেকাত আমি বেছিভাগ পেচেণ্টে আমি পাওঁ য'তে হেমোগ্ল'বিন কম থাকে। হেমোগ্ল'বিন মানে ব্লাড কম হোৱাৰ পেচেণ্টবিলাকে কি হয়, আপোনাৰ ব্লাডত যেতিয়া কম হ'ব তেতিয়া নানা ধৰণৰ ৰোগবিলাকে এটেক কৰে। আমি গাঁও এলেকাত এইটো বেছি প্ৰব্লেম পাইছোঁ। ইয়াৰ লগত আমি বুঢ়া মানুহবিলাকৰ লগত যেনেকৈ আৰ্থৰাইটিছ প্ৰব্লেমটো, যেনেকৈ খোজকাঢ়িব নোৱাৰে, মানে ধৰক আপোনাৰ কমৰৰ মানে পেইনটো থাকে বা গাৰ পেইনটো থাকে, এইবিলাক বেমাৰটো আমি বহুত পাইছোঁ। বাচ্চাৰ যেনেকৈ নিউট্ৰিশ্যন, যেনেকৈ আমি বেছিভাগ পাওঁ যে সৰু বাচ্চাবিলাকক কেনেকৈ মানে কোল্ড ড্ৰিংকছটো দিব লাগে, নিউট্ৰিশ্যন কমি পাওঁ, আমি বহুত জেগা পাইছোঁ, এনেকৈ পাই আছোঁ। অহা সময়ত আমি বেমাৰৰ পৰা ৰক্ষা পাবলৈ কাৰণে আমি মানুহবিলাকে কেনেকুৱা ষ্ট্ৰং খুব মোৰ জানা মতে বহুত সহজ। আমি নিউট্ৰিশ্যন বুলি ক'লে আমি মানে ফটকৈ আমাৰ মাইণ্ডত আহে যে ফুড ছাপ্লিমেণ্টছ, যেনেকুৱা এতিয়া বজাৰত বিক্ৰী হয় ABC কিবা কিবি, কিন্তু এইবিলাক ইমান দৰকাৰী নহয়। আমি যদি ঘৰত ধৰক ভালকৈ যদি ভাত, দালি, চাউল, ৰুটি বা গ্ৰীণ চব্জি বা মাছে মাংস যি হওক, যি মাত্ৰাত আমি যদি এইবিলাকে যদি ভালকৈ খাওঁ আৰু আমি যদি মানে নিজৰ শৰীৰৰ ওপৰত যদি গুৰুত্বটো দিওঁ, যেনেকুৱা এতিয়া ধৰক এতিয়া এলকহলিক বস্তুবিলাকৰ পৰা যদি আমি অলপ আঁতৰি হৈ থাকোঁ, এইবিলাক কৰিলে মানুহবিলাকে বা আমি সুস্থ হ'ব পাৰিম, চবচে ডাঙৰ বস্তু। আৰু যদি আমাক অসুবিধা হৈ আছে, কিবা যদি আমি অসুবিধা পাই আছোঁ গাত, ইমিডিয়েটলি আমি আজিকালি গভৰ্ণমেণ্ট হস্পিটেলো বহুত হৈছে, PHC আছে, আপোনাৰ চিভিল হস্পিটেল আছে, তাৰ ওচৰত ডক্টৰৰ ওচৰত যাব লাগে।
বহুত মানুহে ভাবে যে গাড়ী ভাড়া কৰি যাম, গাড়ীৰ পইচাটো 100 টকা লাগিব, এইটো লাগিব, তাতে এইটো লাগিব। সেইটো ইমান মানে অলপ চিন্তাধাৰাটো কেনেকুৱা হয়, এইটো অলপ ভাবিব লাগিব যে বেমাৰ যেতিয়া বাঢ়ি যাব তেতিয়া 100 টকাটো 1 লাখ হ'ব পাৰে। সো আমি আগতে যিমান পাৰোঁ, যদি কিবা আমাৰ অসুবিধা হৈছে প্ৰাইভেট মেডিকেল মানে হস্পিটেলতে নহয়, আপোনাৰ ওচৰত যিকোনো হস্পিটেল আপুনি পায়, ডক্টৰ পায়, তেখেতৰ লগত কনচাল্ট কৰিব লাগে। আপুনি সেই প্ৰগ্ৰামটো মাহত কেইদিনমান কিবাটো মানে ফ্ৰী আমি ফ্ৰী হেল্থ কেম্প মাহত মানে এনেকুৱা কোনো স্পেচিয়েলি আমাৰ ৰুটিন নাই। তথাপি আমাক ধৰক যেনেকৈ আজি যেনেকৈ আমাৰ এই কমিটিটো যেনেকৈ চিৰাংদুৱাৰ ব্লক কমিটি বিপিএল যেনেকৈ আমাক আগ্ৰহ কৰিছিল, তেনেকুৱা বহুত কমিটিবিলাকে বা যেতিয়া ছ'চিয়েল ৱেলফেয়াৰ যেতিয়া আমাক আহি কয়, তো সিহঁতৰ লগত কলিব্ৰেশ্যন কৰি আমি প্ৰগ্ৰামটো কৰোঁ। 14 नं चिरांदुवार ब्लक कमिटि इउपिपिएलनि सिङाव थानाय जाने बे 2 नं खाग्राबारि बे गामिनि गेवलां गेलेग्रा फोथार बे फोथारावहाय दिनैहाय जोङो जोंनि बेसेन नाङालासे सावस्रि जे जोंहा फाहामथाय बादा जों बे हाबाफारिखौ जोंहा बङाइगावआव थानाय जोंनि नर्मदा इन्टारनेशनेल हस्पिटाल एन्ड रिसार्च सेन्टार बिथांमोननि मददजों आरो जोंनि 14 नं चिरांदुवार ब्लक कमिटि इउपिपिएलनि बेबादि मददजों जों दिनैहाय सानसेनि हाबाफारि लानानै मोनसे बे हाबाफारिखौ जों खुंदों। आरो बे हाबाफारियाव जोंहा बे नर्मदा इन्टारनेशनेल हस्पिटाल एन्ड रिसार्च सेन्टारनिफ्राय जोंहा गोबां डक्टर बिथांमोना निश्चय बाहाय नुजाफैनो हादों आरो बिथांमोननि गेजेरजों निश्चय जोङो नैबे बेसेन नाङालासे जे सावस्रि बादा जे हाबाफारि बेखौ जोङो मोजाङै जाफुंसार खालामनो हागोन जों बेखौ मिजिं खालामदों। आरो जों बेबायदिनो गुबुन गुबुन जायगायावबो बेबादि बेसेन नाङालासे सावस्रि बादा जेनि हाबाफारि बे हाबाफारिखौ जों लालांनो सिगांदों। आं दिनैहाय नैबे हाबाफारिनि गेजेरजों रायजो राजाफोरनि बेखौनो खावलायनो लुबैदों जे जोंहा गामि ओनसोलाव थानाय रायजो राजाफ्रा गोबां रांखान्थिनि आंखालाव जोङो गुबुन गुबुन हस्पिटालफ्राव थांनानै जों बेबादि नायजाहैनो हाया। थाखा फैसानि आंखालाव जों बेबादि जेरैबायदि फाहामथाय लानांगौमोन जों बेबादिखौ लानो हाया। दा बेनिखायनो जोङो नैबे फाहामथाय बादानि गेजेरजों जोंहा बाहाय गोबां माखासे बेमार आजारफोर दिनै बिथांमोना नायगासिनो दङ। आं आसा खालामो जोंनि गोरिब गुन्द्रा रायजो राजाफ्रा बेनि गेजेरजों एसेब्लाबो सहाय मोनगोन, मदद मोनगोन, आं बेखौ मिजिं खालामो। आरो आङो रायजो राजाफोरखौ बेखौनो खावलायगोन जे बेमार आजारफोरनिफ्राय बारग'नो थाखाय जोंहा निस्सय जानायनि जे आदार बे आदारखौबो जोङो जोथोनै जोङो जानांगोन, मोजाङै जों जानांगोन। जेसेबां जायो बेबादि जायोबा निस्सय जोंहा बिपद जागोन। दा बेखायनो जोंहा मोनसे बाथ्रा दं, एसेल' जानोबा बुरजा जा, बुरजा जानोबा एसेल' जा। बे बाथ्राखौ निस्सय जों एसे गोसोआव लानांगोन आरो फैबाय थानाय समाव गावखौ जाहाथे मोजाङै जोथोन लानानै गावनि जिउखौ जाहाथे दैदेनलांनो थाखाय बयबो नाजागोन, आं बेखौ खावलायो। रायजो राजाफोरनो मुलिफोरखौ हरनाय जादों रां लागासिनो दिनैहाय नैबे बेसेन नाङालासे सावस्रि बादा फाहामथाय बादा दा बेनि गेजेरजों जोंहा गोबां जोंनि गोरिब गुन्द्रा रायजो राजाफ्रा बाहाय फैनानै निस्सय नायजाफैदों आरो बे नायनायाव मोननाय बेमारफोरखौ फाहामनायनि थाखाय जोंहा बिथांमोननिफ्राय माखासे मुलिफोर निस्सय बिथांमोना हरदों। आङो खोब मोजां मोनदों आरो बेनि गेजेरजों निस्सय जोंनि बेमाराव गोग्लैनाय जे सुबुंफ्रा एसेब्लाबो रैखा मोनगोन, आं बेखौ मिजिं खालामो। আমি ইয়াত দেখিবলৈ পাইছোঁ যে আপুনি ফ্ৰী চেকআপত কিবা দৱাই ল'বলৈ আহিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব, কেনেকুৱা লাগিছে মনটো? দৱাই ল'ব আহিছোঁ দৱাই চেকআপ হৈছে। আচলতে আপোনাৰ কি অসুবিধা হৈছে? মোৰ এই গাঁও বিচাই গিঠি এইটাই আৰু একটা দাঁত খুজিলি। এতিয়া আপুনি এইটো দৱাইটো পাই কেনেকুৱা লাগিছে? পাইছোঁ, মনটো ভাল লাগিছে? ভাল লাগিছে। ডক্টৰ কি কৈছে? ডক্টৰ কৈছে হ'ব মিঠা কম কৰিব, চুগাৰ বেছি নাই, কম কৈছে। नोंथांमोननि एरियायाव बेसेन नाङालासे माखासे बेराम नायजानानै मुलि मोननो हादों, बेनि बिसय नोंथाङा गोसोखौ माबायदि मोनदों? बिराद मोजां मोनदों। माने सुगार दङ नालाय आंनिया, ओमफ्राय सुगारखौ फ्रि नायजानो मोनदों, ओमफ्राय दा मुलि हरबाय, ओमफ्राय दा बेजों एसे आराम मोननोला गावनाव लिंदों आरो बेनोसै। डक्टरा मा बुंदों? डक्टरा माने सिंफ्रावहाय अनेक टेकनिकनि मानि मोनसे प्रब्लेमफोर जानो हागौ,
ओंखायनो आंनाव थां बिदि होनदों आरो बे समाव नोंथांमोननि एरियानि बे जाय मानसिफ्रा फाहामथाय लानो हायाखै बेबायदि फ्रि चेकआपआव फैजानो नोंथाङा लुबैना लुबैया? लुबैयो बिराद मोजां जों खिथाबायजोबदों बैयाव लिंबोदों आं बैयाव फ्रि नायगासिनो दं फैद' फैद' होननानै लिंलाबायबोजोबदों आं नाथाय मानि आं माबायाव सफैनो हायाखै दिनै जानो मिथिया मानो फैयाखिसै बेनोसै जायहा बेबायदि सुबिदा होदों बेबायदि फ्रि मेडिकेल औ बिथांमोनखौ मा साबायखर बावनो सानो? बिराद मोजां साबायखर बावो आं बिदि फ्रि नायजानो मोननायनि थाखाय जाय बिथांमोना बेफोरबायदि फ्रि मोनसे माबा खालामनो हादों बिसोरखौ औ साबायखर बावबाय आं औ मुलिखौ मोनबाय नामा? मुलिखौ मोनबाय मा मानि मुलि लाखो? मा सुगारनि हरबाय होनदां ओमफ्राय मानि हरखो आंथ' लेखाबो रोङा औ हरबाय एसेनोसैबाबो दे